So guys, এতিয়া আমি মানে থিয়েটাৰ চাব আহি আছো। এতিয়া মানে আমি আহি পালো। বৰ্তমানলৈকে থিয়েটাৰ চলি আছে গাইজ। তোমাক জন্মটো মোৰ দায়িত্ব বুলিহে ভাবিছিল। অলপ আগতে পুলিচ আহিছিল মোক বিচাৰি। এই দৰ্বকী দেউতাকে তেওঁলোকক ঘূৰাই পঠিয়ালে যদিও যিকোনো মুহূৰ্ততে তেওঁলোক আকৌ আহিব পাৰে। গতিকে বলা বলা, মই তোমাক তোমাৰ ঘৰত আকৌ থৈ আনিম। ৰবা, তোমাৰ ইচ্ছামতে তুমি মোক জোৰ কৰি ঘৰৰ পৰা লৈ আহিলা আৰু এতিয়া তোমাৰ ইচ্ছামতে মোক আকৌ ঘৰত থৈ আহিব বিচাৰিছা। নহ'ব বিৰিখ, তোমাৰ ইচ্ছামতে তুমি মোৰ জীৱনৰ লগত এনেকৈ খেলিব নোৱাৰা। নোৱাৰা খেলিব। বিৰিখা, মই যাওঁ। বিৰিনা, বেগটোত কাপোৰ আছে, তোমাক লাগিব পাৰে। তুমি মোক কি প্ৰশ্ন কৰিব বিচাৰিছা মই নাজানো কৰিনা, কিন্তু এটা কথা জানো যে তোমাৰ কোনো প্ৰশ্নৰ উত্তৰেই মোৰ ওচৰত নাই। তোমাক যিখিনি জনাব লগা আছিল মই ইতিমধ্যে তোমাক জনাইছো। তুমি নিজকে বহুত মহান প্ৰেমিক বুলি ভাবা নহয়? প্ৰেমৰ নামত সকলো ত্যাগ কৰিব পৰা প্ৰেমিক নহয় বিৰিনা, মইতো মাত্ৰ তোমাক কৈছো। মই নিজকে এজন মহান প্ৰেমিক সজাবৰ বাবে তুমি মোৰ বাবে ইমান ডাঙৰ বলিদান দিছা। মোৰ প্ৰতি থকা প্ৰেমৰ বাবে তুমি জেলত এজন হত্যাকাৰীৰ জীৱন কটাইছা। তুমি ভুল বুজিছা বিৰিনা, ভুল বুজিছা তুমি। কোনো প্ৰেমিকে মহান নাথাকে, কিন্তু সঁচা ভাল পোৱাহে এজন সাধাৰণ মানুহকো মহান কৰি তোলে। মানে মোৰ কোনো ইচ্ছা নাছিল তোমাক মহান প্ৰেমিক হোৱাৰ। তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱাক লৈ কোনোবা এখনে পিতলে ৰচনা লিখিব বুলিও মই কেতিয়াও হাবিয়াস কৰা নাছিলো। মই কেৱল তোমাক ভাল পাইছিলো। মই তোমাৰ লগত একেলগে জীৱন কটোৱাৰ সপোন দেখিছিলো। মই প্ৰথমবাৰ বাছ ষ্টেণ্ডত দেখা দিনাৰে পৰা গোটেই জীৱনটোৱে সলনি হৈ গৈছে। তুমি জানা, মাত্ৰ এবাৰ তোমাক চোৱাৰ বাবে সদায় গৈ থিয় হৈছিলো এই বাছ ষ্টেণ্ডত। জানিছিলো বিৰিনা, মই জানিছিলো তুমি মোৰেই চোৱাই নাছিলা, কাৰণ তোমাৰ বাবে মোৰ কোনো অস্তিত্বই নাছিল। তুমিয়ে আছিলা মোৰ জীৱন, মোৰ পৃথিৱী, মোৰ সকলো। আরে মোৰ মনৰ চহৰত প্ৰত্যেকখন দেৱালত কি লিখা আছে তুমি জানা? বিৰিখৰ বিৰিনা। এনেকৈ চাই আছে যে হিন্দী চিনেমাৰ দৰে অবাস্তৱ যেন লাগিছে ন? বিশ্বাস কৰিবলৈ কষ্ট হৈছে চাগে তোমাৰ? নাই, মাত্ৰ ভাবিছো তোমাৰ পৃথিৱীখন মোৰ পৃথিৱীখনতকৈ কিমান বেলেগ। প্ৰেম, ভাল পোৱা, এইবোৰ শব্দই মোক কেতিয়াও চুবই নোৱাৰিলে জানো। বহুজনে বহুবাৰ প্ৰেমৰ প্ৰস্তাৱ লৈ আহিছিল, কিন্তু মই কেতিয়াও কাকো সেই দৃষ্টিৰে চাবই নোৱাৰিলো। জীৱনটোত ইমান বেছি প্ৰেক্টিকেল হ'ব লগা হ'ল যে
তোমাৰ এই ৰঙীন পৃথিৱীখনৰ লগত কেতিয়াও চিনাকিয়ে হ'ব নোৱাৰিলো কেতিয়াও মোৰ মনৰ চহৰখনত কাৰো নাম লিখাই নহল যিদৰে তুমি লিখি ৰাখিছা বিৰিখৰ বিৰিনা কিন্তু এতিয়া সেয়া অতীত বিৰিনা মই জানো যে বিৰিনা বিৰিখৰ কেতিয়াও হ'ব নোৱাৰে তোমাৰ লগত নতুনকৈ চিনাকি হ'ব নোৱাৰো বাস্তৱ তোমাৰ বাবে ৰৈ থাকিব নোৱাৰো তোমাৰ বাবে একেলগে জীৱন কৰিব সপোন দেখিব নোৱাৰো আৰু একোৱেই কৰিব নোৱাৰো মই কাৰণ মোৰ ঠিকনা এতিয়াকে এই জেলৰ এন্ধাৰ কোঠাটো লৈ মই আকৌ ঘূৰি যাব লাগিব আৰু মোৰ ঠিকনা কি বিৰি যি ঠিকনা মোৰ আছে সেয়াটো এতিয়া নাই তোমাৰ ঠিকনা সলনি হোৱা নাই বিৰিনা তুমি তোমাৰ ঘৰলৈ ঘূৰি যাব লাগিব আৰু নিজৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিব লাগিব আৰু তুমি পাহৰি যাব লাগিব যে তোমাৰ জীৱনলৈ কেতিয়াবা এজন বিৰিখ আহিছিল তুমি মোক সেইখন ঘৰলৈ উভতি যাবলৈ কৈছা যিখন ঘৰত মোৰ দেউতাৰ হত্যাকাৰী থাকে আৰু সেই হত্যাৰ মিছা অভিযোগ লৈ তুমি আকৌ ঘূৰি যাব খুজিছা সেই জেললৈ নহয় বিৰি মই ইমানো স্বাৰ্থপৰ নহয় এই বিৰিনা বিৰিখৰ নহ'ব পাৰে কিন্তু বিৰিখক তাৰ ৰঙীন পৃথিৱীখন মই ঘূৰাই দিবই লাগিব কি ক'ব বিচাৰিছা তুমি মানে আইনৰ ওচৰত মই তোমাক নিৰ্দোষী প্ৰমাণ কৰিবই লাগিব সম্ভৱ বিৰিনা আইনৰ ওচৰত যদি নিৰ্দোষী প্ৰমাণ কৰাটো মোৰ বাবে কোনো পথেই সম্ভৱ নহয় গতিকে প্লিজ তুমি তোমাৰ ঘৰলৈ ঘূৰি যোৱা তোমাৰ আৰু মোৰ এই যাত্ৰা ইয়ালৈকে আছে আমি আৰু কেতিয়াও লগ নাপাওঁ কেতিয়াও লগ নাপাওঁ